সো এগেছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ গাইছ অলপ দিনৰ আগত কমিউনিটি পোষ্ট এটা দিছিলোঁ যে আমাৰ পৰা যদি কিবা আপোনালোকৰ জানিব লগা আছে তেনেহ'লে আপোনালোকে কুৱেশ্যন কৰিব পাৰে বুলি তো আপোনালোকৰ মাজত বহুতে কুৱেশ্যন কৰিছে চ' আজি সেই কুৱেশ্যনখিনিৰ ৰিপ্লাই দিবলৈ গৈ আছোঁ আৰম্ভ কৰি দিওঁ দেৰি কৰি লাভ নাই নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব কোৱাচোন উৎপলে কৈছে যদি কেতিয়াবা ইউটিউবটো নোহোৱা হৈ যায় তেতিয়া কি কৰিবা ইউটিউবটো যদি নোহোৱা হৈ যায় তেনেহ'লে বেলেগ কিবা কিবি কৰি চলিব লাগিব আৰু তাৰপিছত আপোনাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা কিমান আমাৰ ঘৰৰ এতিয়া মই ভাইটি মা ভণ্টিক বিয়া দিলোঁ সিমানেই আছে তাৰপিছত নেক্সট আপোনাৰ পৰিয়ালৰ ভিতৰত ভাল পোৱা দুগৰাকী মানুহৰ নাম কোৱা তুমি কোৱা চবকে ভাল পাওঁ মই চবকে সকলোকে ভাল পায় নিজৰ পৰিয়ালত কিয়নো বেয়া পাব ন পৰিয়াল বুলি নহয় সকলোকে ভালেই পাব লাগে কেতিয়াও কাকো বেয়া পাব নালাগে নেক্সট ইউটিউবৰ বাহিৰে আন কিবা কাম কৰা নাই ইউটিউবৰ বাহিৰে মই বৰ্তমান বেলেগ এতিয়া একো কৰা নাই কৰিব লাগিব কিবা এটা কৰিবতো লাগিবই ন নেক্সট ইউটিউব কিমান দিনৰ পৰা কৰি আহিছিল ইউটিউবটো মোৰ দিন হ'ল বাৰু প্ৰায় 4-5 বছৰমান হৈ গ'ল 5 বছৰ 6 বছৰমান হৈ গ'ল তাৰপিছত নেক্সট আপোনালোকৰ ঘৰৰ ক'ত আৰু তোমালোকৰ মা দেউতাৰ নাম কোৱা আমাৰ ঘৰ হ'ল লংকা কাকি তাৰপিছত মোৰ মাৰ নাম মীনা আৰু দেউতাৰ নাম হ'ল ধন্তী নাথ সেয়া আৰু দেউতা ঢুকালে নেক্সট বীণা বৰাৰ কাজিয়াবিলাক ভাল হ'লনে ভাল লাগে হ'ল কিনো মাজে মাজে খুটুক খাটাকটো হৈ থাকে সকলোবোৰ ৰিলেশ্যনশ্বিপতে হয়নে নাই মাৰ চিফে কৈছে লাভ ইউ বিগ ফেন বৌ ভালে আছেনে আৰু তুমি ভালে আছনে তোমালোকৰ বি প্লেন ক'বচোন আৰু তোক লগ কৰিব বহুত ইচ্ছা ভাই লগ পাম নিশ্চয় লগ পাম কেতিয়াবা আৰু ভাই ভালে আছোঁ বৰ্তমান আমি সকলো ভালে আছোঁ আৰু কি কৈছে বেবী প্লেন আহি আছে ভাল খবৰ এটা আহি আছে আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে অপেক্ষা কৰক মিছ পাহিয়ে কৈছে তুমি ঘৰ চলাবলৈ কিবা চাকৰি কৰা নে চাকৰি একো নকৰোঁ ইউটিউবৰ পৰাই চলি আছোঁ চ' ইমানেই তাৰপিছত ৰন্তু হাজৰিকাই কৈছে মোৰ বাৰ দৰে দেখিব ভাল লাগে আপোনালোকৰ ভিডিঅ' চাই হয় নেকি থেংক ইউ ছ' মাছ ভিডিঅ'বোৰ চাই যাব আৰু ভিডিঅ'বোৰ দিয়া দেৰি হৈছে বাৰু তাৰপিছত নেক্সট নিহাৰিকা শৰ্মাই কৈছে লগ কেনেকৈ পালা দুইজনে এইটো বহুত বেছি দীঘলৰ কাহিনীটো আপোনালোকে লাভ ষ্টৰিটো চাই ল'ব আপোনালোকে গম পাই যাব কেনেকৈ লগ পাইছিলোঁ আমাৰ ঘৰৰ পৰা এঘৰ বেছি দূৰ নহয় বাৰু তাৰপিছত এনেকৈ দেখা দেখি হৈ থাকে সেনেকৈ আৰু তাৰপিছত কি কয় প্ৰপ'জ কৰা হ'ল এনেকৈ আৰু কৃষ্ণ হাজৰিকাই দিছে ভিডিঅ' কিয় বহুত দেৰিকৈ দিয়া ভিডিঅ' দেৰি হৈছে এই মুখখনত মানে অকণ গুটি উঠিছে বেয়া হৈ গৈছে পিম্পলছ হৈছিলে মানে সেইটো কাৰণে অকণ হেৰি হৈছিলে সেইটো কাৰণে অকণ লেট হৈছিলে আৰু ভিডিঅ'বোৰ দিয়া বাকী আহি থাকিব এতিয়া ৰেগুলাৰ অলপ দিনৰ আগত মানে বহুত পিম্পলছ উঠিছিলে বহুত চিন্তা কৰি ভাবিলোঁ কি ফেচ ৱাছ সানিলে ভাল হ'ব তাৰপিছত অৰ্ডাৰ দি আনিলোঁ হিমালয়াৰ পিউৰিফাইং নিম ফেচ ৱাছ এইটো সানাৰ পিছত মানে ক'লা ক'লা দাগবিলাকৰ পিম্পলছবোৰ নাইকিয়া হৈ গৈছে আৰু মুখখন বহুত ক্লিন হৈ পৰিছে দেখা পাইছে আৰু এইটো ন স্কিন ফ্ৰেণ্ডলি হয় মুখৰ ক'লা ক'লা দাগবিলাক যাব আৰু ময়ো আপোনালোকক ফেচ ৱাছ কৰি দেখুৱাই দি আছোঁ প্ৰথম ভাল পানী দি মুখখন ধুই ল'ব তাৰপিছত ফেচ ৱাছ দি মাছাজ কৰিব আৰু এইটো দিনত দুবাৰ ইউজ কৰিব পাৰে ই ক্লিনিকেলভাৱে প্ৰমাণিত পিম্পলছ হ্ৰাস পায় আৰু 100% প্ৰাকৃতিকভাৱে আহৰণ কৰা নিম ইয়াৰ শক্তিশালী এণ্টিবেক্টেৰিয়েল কেয়াৰৰ বাবে জনাজাত প্ৰথম ধোৱাৰ পৰাই এই ফেচ ৱাছটোৱে কাম আৰম্ভ কৰে আৰু এইফালে চাওক মোৰ মুখখন কিমান ধুনীয়া হৈ গ'ল কিমান ধুনীয়াকৈ জিলিকি উঠিছে এইটো প্ৰডাক্ট ইউজ কৰিলে 99.9% পিম্পল সৃষ্টিকাৰী বেক্টেৰিয়াক ধ্বংস কৰে আৰু এইটো ন সবেন পেৰাবিন ফ্ৰী হয় আৰু ইয়াৰ ছালৰ অনুকূল pH আছে আৰু এইটো ন নেচাৰেল বস্তু দি বনোৱা হৈছে টেনচন লোৱাৰ একো প্ৰয়োজন নাই আৰু জলদি অৰ্ডাৰ দি দিয়ক লিংক ডেছক্ৰিপশ্যনতে দিয়া হৈ আছে এমেজন নাইকা ফ্লিপকাৰ্ট হিমালয় এপ আৰু তেহেঁতৰ ৱেবছাইটত পাই যাব এতিয়া জলদি অৰ্ডাৰ দি গাঁৱৰ ল'ৰাই দিছে বিয়া পতাৰ পিছৰ অনুভৱটো কেনেকুৱা হয় জনাবচোন বিয়া পতাৰ পিছত অনুভৱটো কি আৰু ভালেই কিন্তু অলপ প্ৰেছাৰবোৰ বাঢ়ি যায় আগত যেনেকৈ ধৰক ফ্ৰীকৈ থাকিব পাৰে বা ফ্ৰীকৈ যি মন যায় তাকে কৰিব পাৰে ঘূৰিব পাৰে সেইটো নহয় বিয়া পতাৰ পিছত চব বিয়া পতাৰ আগত চাই চিন্তি আৰু ভাবি কৰি তাৰপিছত নেক্সট চুনু বৰাই কৈছে তোমালোকে ইউটিউবৰ পৰা কিমান ইনকাম কৰা জনাবচোন লাভ ফ্ৰম বৰদোৱা থেংক ইউ ছ' মাছ ইউটিউবৰ পৰা ইনকাম হৈ যায় যথেষ্টখিনি ধুনীয়াকৈ চলি আছোঁ সেয়া আৰু ভালকৈ চলি থাকিব পাৰি তাৰপিছত নেক্সট চয়নিকা কৈছে হে নিহাবা তোমাৰ ফিউচাৰ প্লেনছ কি লাভ ফ্ৰম কুকুৰা যায় থেংক ইউ ছ' মাছ কি ফিউচাৰ প্লেন কি ন বাচন ধুব দেখছি সেয়া হ'ল নে কিডাল তাৰপিছত নেক্সট জয় বৰুৱাই দিছে তোমাৰ হাজবেণ্ডে ইউটিউবৰ বাহিৰে আৰু কি কৰে আৰু তোমাৰ নিজৰ মা দেউতাই কি কৰে জনাবা ফ্ৰম দিয়া ইউটিউবৰ বাহিৰে মই একো নকৰোঁ বৰ্তমানলৈকে তাৰপিছত মা দেউতাই খেতি বাতি সেয়াই আৰু মৌচুমী দাসে কৈছে মৰম লগা নিহাজনী কি খবৰ তোমালোকৰ ভালেই তোমাৰ খবৰ জনাবাচোন তাৰপিছত ডেজি দেৱীয়ে কৈছে আজিকালি ভিডিঅ' কিয় দিয়া নাই ভিডিঅ'বিলাক দি থাকিবা আৰু নিহাবাক ভাল লাগে সদায় ভিডিঅ' দি থাকিবা ভিডিঅ' দিয়া হোৱা নাই অলপমান প্ৰব্লেমো আছিলে আকৌ তাই ফেচৰো অলপ
প্ৰব্লেম আছিলে চ' সেইটো কাৰণে বাকীটা চব ঠিক ঠাক হৈ গ'ল আৰু ৰেগুলাৰ ভিডিঅ' আহি থাকিব আৰু গাইছ আপোনালোকে ন প্ৰডাক্টটো কিনিবলৈ নাপাৰিব লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে এমেজন ফ্লিপকাৰ্ট নাইকা সকলোতে পাই যাব লগতে হিমালয়া অফিচিয়েল ৱেবছাইট লগতে এপতো পাই যাব আপোনালোকে ধুনীয়াকৈ গৈ অৰ্ডাৰ দি দিবগৈ আৰু এতিয়া জল্দি অৰ্ডাৰ দি দিয়ক 30% ডিছকাউণ্টত পাই যাব তো কৈছে আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল এটা খবৰ আহি আছে নেক্সট ভিডিঅ'ত ক'ম আৰু ভালকৈ গম পাব নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰক আৰু আজিলৈ বাই বাই